নমস্কাৰ এনি খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। কথামতে কাম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 11:30 বজাৰ লগে লগেই লাখপতি বাইদেউ সকলে লাভ কৰিছে 10,000 কোটি টকা। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অৱশেষত আহি গৈছে আত্মসহায়ক গোটৰ মহিলাৰ বাবে এই বিশেষ দিনটো, যিটো দিনৰ কাৰণে মহিলাসকলে অপেক্ষা কৰি আছিল। সেই ভাল মুহূৰ্ত আহি পৰিছে। লিষ্ট মতেই আৰম্ভ হৈ গৈছে প্ৰচেছিং। 11:30 বজাৰ লগে লগেই সোমাইছে লাখপতি বাইদেউৰ দন। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো, যিকোনো মুহূৰ্ততে আপোনালৈ ফোন আহিব পাৰে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। গছ পুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাইছে 10,000 কোটি টকা। গছ পুলি যিসকলে ৰৈ ফটো মাৰি দিছিলে, 27 লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাইছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিছে 10,000 কোটি টকা। জনাই গৈছো আজিৰ দিনটোৰ আন এটা ব্ৰেকিং নিউজ। এটাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ বৃহৎ ঘোষণা কৰিছে। লাখপতি বাইদেউৰ পৰা আৰম্ভ কৰি HS পৰীক্ষা, নিট পৰীক্ষাৰ পৰা আৰম্ভ কৰি কাৰেণ্টৰ বিল, কৃষকসকললৈকে 7টাকৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যবাসীলৈ জৰুৰী খবৰ আহি পৰিছে। লাখপতি বাইদেউ, HS পৰীক্ষা, নিট পৰীক্ষাৰ পৰা কাৰেণ্টৰ মাচুললৈকে কৃষকসকললৈ 7টাকৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ আজি আৰম্ভ হৈছে। আত্মসহায়ক গোটে ইতিমধ্যে জনাইছো 10,000 টকাকৈ লাভ কৰিছে। সমগ্ৰ অসমতে 27 লাখ মহিলাই এই ধন লাভ কৰিছে। ইফালে 2 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব খেল মহাৰণ। ৰাজ্যত এইবাৰ একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নহবও পাৰে। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। HSৰ দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বিলত 1 টকাকৈ হ্ৰাস পাব। ৰাজ্যৰ 30 লাখ লোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে। আজিৰ পৰা প্ৰতি কুইণ্টেল ধানত 2550 টকাকৈ দিব চৰকাৰে। নিট পৰীক্ষা এতিয়াৰে পৰা চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ'ব। কোনো ব্যক্তিগত প্ৰতিষ্ঠানত অনুষ্ঠিত নহ'ব এই পৰীক্ষা। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে মেধাৱী ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদানৰ বাবে এই ব্যৱস্থা চৰকাৰৰ। আজিৰে পৰা 15 জুলাইলৈকে মৎস্য চিকাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। ঘন জালেৰে মাছ নধৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ আহ্বান। ৰাজ্যবাসীলৈ এইকেইটা জৰুৰী ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।